ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আপোনালোকলৈ হিয়া ভৰা আন্তৰিক আৰু শুভেচ্ছা জনাইছোঁ টীম GMU লৈ। মই প্ৰথমতে আপোনালোকক অভিনন্দন জনাইছোঁ এই ভিডিঅ'টো চাই থকাৰ বাবে, কাৰণ আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, সেয়া হ'ল আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন কৰাৰ। তাৰ বাবে আপোনালোকে আমাৰ টীম জইন কৰিম বুলি ইতিমধ্যে ঠিক কৰিছে আৰু সেয়েহে এই ভিডিঅ'টো আপোনালোকে চাই আছে। আমাৰ টীমৰ একমাত্ৰ উদ্দেশ্য হ'ল পৃথিৱীৰ সৰু সৰু ইউটিউবাৰৰ চেনেলখিনি ফ্ৰী অফ কষ্ট মনিটাইজ কৰাৰ। আৰু এই উদ্দেশ্য সন্মুখত লৈ আমি 2019 চনৰ পৰা কাম কৰি আছোঁ এটা কমিউনিটি হৈ। আমাৰ এই GMU টীমটোৱে হ'ল একমাত্ৰ টীম যিয়ে আপোনালোকক আগুৱাই লৈ যাব পাৰে এটি সুন্দৰ আৰু সম্ভাৱ্য ভৱিষ্যতলৈ। পৃথিৱীৰ সকলো সৰু সৰু ইউটিউবাৰখিনিক একগোট কৰি আমি এই গ্ৰুপটো বনাইছোঁ, যাৰ লক্ষ্যই হ'ল প্ৰতিটো চেনেলক মনিটাইজ কৰাৰ। আৰু সেইটো লক্ষ্য কৰিয়েই আমি এই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে গ্ৰুপটো জইন কৰাৰ আগতে কিছু দৰকাৰী কথা আপোনালোকক বুজোৱা শিকোৱাৰ বাবে। আৰু সেইকাৰণে এই ভিডিঅ'টো অতিকৈ দৰকাৰী আপোনালোকৰ কাৰণে। এই ভিডিঅ'টোক আপোনালোকে বহুত মনোযোগ দি চাব। সৰ্বপ্ৰথমে আপুনি আমাৰ এই চেনেলটোক এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিয়ক, কাৰণ এনেকুৱা বহুত দৰকাৰী ভিডিঅ' এই চেনেলত আছে বা আৰু আহিব, যিটো আপোনাৰ কাৰণে অতিকৈ দৰকাৰী। সেইকাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। ইতিমধ্যে আপোনালোকে যদি ঠিক কৰি লৈছে আমাৰ গ্ৰুপটো জইন কৰিব, তেনেহ'লে আৰু দৰকাৰী কথা আছে, শুনি লওক যে আপোনালোকে নিজকে ৰেডি কৰি লওক প্ৰতিটো মুহূৰ্ততে আপোনালোকে নিয়ম আৰু কানুন মানি ল'ম বুলি। ইউটিউব এনেকুৱা এটা কমিউনিটি বা এনেকুৱা এটা এলগৰিদম য'ত আপুনি অলপো ভুল কৰিব নোৱাৰে, কাৰণ যদি অকণমান ভুল হৈ যায় তেনেহ'লে স্পেমিং হোৱাৰ চান্স থাকে। তো সেইকাৰণে আমি যি নিয়ম কওঁ সকলোবিলাক নিয়ম মানি লোৱাটো অতিকৈ জৰুৰী। তো সেয়ে বহী কলম ওলাই লওক কিছু নিয়ম নীতি লিখি লোৱাৰ বাবে, যি আপোনাক আগন্তুক দিনত বহুত কামত আহিব। এই নিয়মখিনিৰে আপুনি আপোনাক সজাই লওক ষ্টেপ বাই ষ্টেপ। আপুনি CP গ্ৰুপৰে হওক বা PC গ্ৰুপৰে হওক, যিটো গ্ৰুপতে আপুনি জইন নকৰক কিয়, নিয়ম নীতি মানিবই লাগিব। CP গ্ৰুপ মানে চেলফোন গ্ৰুপ আৰু PC গ্ৰুপ মানে পাৰ্চনেল কম্পিউটাৰ গ্ৰুপ। সকলোতে ইয়াৰ নিয়মখিনি প্ৰযোজ্য হ'ব। আমি যি স্পেমিঙৰ কথা কৈ আছোঁ, এইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ ব্যাধি, আমাৰ টীমৰ কাৰণে ডাঙৰ ব্যাধি। কাৰণ ইউটিউব এটা এনেকুৱা ৰবটিক এলগৰিদম, বহুত এডভান্স হয় এইটো এলগৰিদম। চ' ইয়াতে সৰু সৰু বস্তু ই ধৰি লয় আৰু এই সৰু সৰু ভুলবিলাকে আমি এৰাই চলিব লাগিব। তাৰ কাৰণে এই নিয়ম নীতিখিনি বহুত প্ৰয়োজন। সেয়ে আপুনি বহী কলম ওলাই লৈ গোটেইখিনি নিয়ম নীতি নোট ডাউন কৰক। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি আপোনাৰ গ্ৰুপত কিদৰে চলিব, আপোনাৰ কম্পিউটাৰ আৰু চেলফোনটোক কিদৰে ছেটআপ কৰিব, ব্ৰাউজাৰ কি, প্লেলিষ্ট কিদৰে কাম কৰে বা কেনেকৈ আপুনি তাত এড হ'ব, আৰু এই বৃহৎ মনিটাইজেশ্যন গ্ৰুপটো কিদৰে কাম কৰে, আৰু শেষত কিছু প্ৰশ্নৰ উত্তৰ, যি প্ৰশ্নবোৰ আমাৰ নতুন মেম্বাৰখিনিয়ে সুধিব বিচাৰে বা জানিব বিচাৰে। এনেকুৱা ধৰণৰ আমি প্ৰশ্ন কিছুমান আজি আলোচনা কৰিম আৰু তাৰ উত্তৰ জানিম। আৰু আপুনি অকণমান ধৈৰ্য সহকাৰে আমাৰ লগত লাগি থাকক। আমি কথা দিছোঁ আপোনাৰ চেনেলটো আমি একদম অৰ্গেনিকভাৱে ফ্ৰী অফ কষ্ট মনিটাইজ কৰাই দিম। তো এতিয়া আহক আমি বিতংভাৱে কথাবিলাক আলোচনা কৰোঁ। আপুনি নিজকেই প্ৰথমতে ঠিক কৰি লওক যে আপুনি আপোনাৰ চেনেলটো মনিটাইজ কৰিব বিচাৰে, আৰু আমি আপোনাক কথা দিছোঁ যে আপোনাৰ চেনেলটো আমি মনিটাইজ কৰাই দিম। এনেকুৱা বহুত লোক আছে যিয়ে নিজৰ চেনেলটো যিকোনো প্ৰকাৰে মনিটাইজ কৰিব বিচাৰে, কাৰণ এইটো এটা পিয়'ৰ বিজনেছ। মনিটাইজ হোৱাৰ লগে লগে আপোনাৰ চেনেলটো ইনকাম জেনেৰেট কৰিব। চ' এইটো এটা বিজনেছ হ'ল। তো তাৰ কাৰণে আপুনি আপোনাৰ বিজনেছটো এটা প্লেন তৈয়াৰ কৰিব লাগিব, আৰু সেই প্লেন মতে আপুনি আপোনাৰ বিজনেছটো চলাই লৈ যাব লাগিব। তেতিয়াহে আপুনি গ্ৰ' কৰিব পাৰিব। বেলেগ বেলেগ বিজনেছত যেনেদৰে প্লেন থাকে, ছেম ইউটিউবতো তেনেকুৱা আপুনি প্লেনতে চলিব লাগিব। কিদৰে আপুনি ভিডিঅ' আপলোড কৰে, কিদৰে ভিডিঅ' প্ৰিমিয়াৰ কৰে, এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে কেনেকৈ আপোনাৰ ভিউ আহিব, এই সকলোখিনি এটা প্লেনত চলিব লাগিব। তেতিয়াহে আপুনি ছাকচেছ পাব। সেইকাৰণে আপুনি গ্ৰুপত সোমোৱাৰ লগে লগে আপোনাৰ গ্ৰুপ মডিৰেটৰে যি কয়, যেনেদৰে কয় আপুনি তেনেদৰে চলিব লাগিব। নম্বৰ 2, ফোন ছেটিং বা কম্পিউটাৰ ছেটিং। এইটো তেনেই সাধাৰণ। আপুনি ব্ৰাউজাৰ ইউজ কৰক, ব্ৰাউজাৰটো ডেস্কটপ মোডত ইউজ কৰক,
আৰু ব্ৰাউজাৰটো কি ব্ৰাউজাৰ লাগিব, ক'ত লাগিব, কেনেকৈ লাগিব, এইবিলাক সকলোখিনি আপোনাক গ্ৰুপ মডিৰেটৰে কৈ দিব। এইবিলাক আপুনি চিন্তা কৰিব নালাগে। প্লে'লিষ্ট প্লে' কৰাৰ কাৰণে আপুনি কোনোদিনে ইউটিউব এপ ইউজ কৰিব নোৱাৰিব। প্লে'লিষ্টসমূহ যেতিয়া আপোনাক দিয়া হ'ব, এই সকলোখিনি সদায় ব্ৰাউজাৰত ইউজ কৰিব লাগিব। বা প্লে'লিষ্ট আপুনি ইউটিউব ষ্টুডিঅ'টো এড কৰিব নোৱাৰিব বা প্লে' কৰিব নোৱাৰিব। মুঠতে কথা হ'ল, আপুনি যেতিয়া প্লে'লিষ্ট প্লে' কৰে তেতিয়া কোনো ধৰণৰ আপোনাৰ ইউটিউবৰ লগত জড়িত এপ ইউজ কৰিব নোৱাৰিব, ব্ৰাউজাৰ ইউজ কৰিব লাগিব ডেস্কটপ মোডত। মোবাইলত বা কম্পিউটাৰত আপুনি যেতিয়া ব্ৰাউজাৰ ইউজ কৰিব, ব্ৰাউজাৰত প্লে'লিষ্ট এড কৰি পেলাই আপুনি প্লে'লিষ্ট চাই থাকিব, তেতিয়া আপোনাৰ প্লে'লিষ্টসমূহ লুপ বাটন কেনেকৈ অন কৰিব লাগিব, কাৰণ গোটেই ৰাতি আপোনাৰ ভিডিঅ'টো চলি থাকিব লাগিব। আপুনিতো দিনত ভিডিঅ'বিলাক চাব নোৱাৰে, গোটেই আপোনাৰ ভিডিঅ'বিলাক ৰাতি চলি থাকিব। ৰাতি চলি থাকিলে যেন প্লে'লিষ্টবিলাক বন্ধ হৈ নাযায়, তাৰ কাৰণে আপোনাৰ লুপ বাটন অন কৰিব লাগিব। এইবিলাক সকলোখিনি আপোনাক আমাৰ ট্ৰেইনাৰ আছে, সেই ট্ৰেইনাৰে আপোনাক বুজাই দিব কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব, আপুনি যিকোনো ব্ৰাউজাৰে হওক, ব্ৰাউজাৰত কোনোদিন লগ ইন কৰিব নোৱাৰিব। লগ ইন নকৰাকৈ আপুনি প্লে'লিষ্ট এড কৰিবলৈ প্লে'লিষ্ট চাব লাগিব আপোনাৰ ব্ৰাউজাৰত, কাৰণ লগ ইন কৰি দিয়াৰ লগে লগে গোটেইখিনি বস্তু ইউটিউবে পাই যাব। আপুনি যেতিয়ালৈকে লগ ইন নকৰে তেতিয়ালৈকে ইউটিউবে গম নাপায়। তো আমি ইউটিউবৰ এলগৰিদমক আমি বাইপাছ কৰি পেলাইহে প্লে'লিষ্টবিলাক প্লে' কৰি আছোঁ। চ' আপুনি প্লে'লিষ্টবিলাক ব্ৰাউজাৰবিলাক আপুনি কোনোদিনে লগ ইন কৰিব নোৱাৰিব। ইয়াতে আপোনাৰ PC গ্ৰুপ আৰু CP গ্ৰুপৰ মাজত অকণমান ডিফাৰেঞ্চ, অকণমান বেলেগ বেলেগ আছে। সেইখিনি আপোনাক ট্ৰেইনাৰে বুজাই দিব, আপুনি কোনটো গ্ৰুপত যায় সেইটো আপোনাৰ কথা। আপুনি যেতিয়া CP গ্ৰুপত যাব, CP মানে চেলফোন গ্ৰুপৰ আপোনাৰ নিয়ম অকণমান বেলেগ আৰু কম্পিউটাৰ গ্ৰুপৰ অকণমান নিয়ম বেলেগ। সেইবিলাক আপুনি চিন্তা কৰিব লাগে, আপোনাক বুজাই দিয়া হ'ব সকলোখিনি। কম্পিউটাৰ গ্ৰুপত যিখিনি সোমাব, তেওঁলোকে নিজৰ কম্পিউটাৰত 4 বা 5টা ব্ৰাউজাৰ ডাউনলোড কৰিব লাগিব। কি ব্ৰাউজাৰ আমাৰ ট্ৰেইনাৰে আপোনাক কৈ দিব। 4টাৰ পৰা 5টা ব্ৰাউজাৰ ইউজ কৰি আপুনি কণ্টিনিউছ একেলগে ব্ৰাউজাৰ প্লে'লিষ্টবিলাক প্লে' কৰিব লাগিব। গোটেই ৰাতি প্লে'লিষ্টবিলাক প্লে' হৈ থাকিব কাৰণে আপোনাক নন ষ্টপ ইউটিউব লাগিব আৰু কিবা কিবি এপ লাগিব। এইবিলাক সকলোবিলাক আপোনাক আমাৰ ট্ৰেইনাৰে বুজাই দিব, কাৰণ যিহেতু আপুনি নতুন বা নাজানে। আপুনি আপোনাৰ চেনেলৰ ভিতৰত এটা প্লে'লিষ্ট এড কৰিব লাগিব বা বনাব লাগিব। কিছুমানে প্লে'লিষ্ট কেনেকৈ বনাই নাজানে, কিছুমানে জানে, কিন্তু আপুনি এইবিলাক টেনশ্যন ল'ব নালাগে। আমাৰ ট্ৰেইনাৰে আপোনাক সকলোখিনি বুজাই দিব, কেনেকৈ আপুনি চেনেলত প্লে'লিষ্ট বনাব লাগে, কেনেকৈ আপুনি তাত ভিডিঅ' এড কৰিব লাগিব। কাৰণ ভিডিঅ' এড কৰিব লাগিব আপোনাৰ চেনেলটোৰ কাৰণে। প্ৰতি সপ্তাহত আপুনি এটা ভিডিঅ' আপলোড কৰিব লাগিব প্লে'লিষ্টৰ কাৰণে। আপোনাৰ চেনেলৰ ভিতৰত যিটো আপুনি প্লে'লিষ্ট বনাব, প্লে'লিষ্টটোৰ নাম দিব ৱাটচ লিষ্ট। আৰু সেই প্লে'লিষ্টটোত আপুনি ভিডিঅ' এড কৰিব লাগিব, নতুন ভিডিঅ'। এটা ভিডিঅ' যদি হয় তেনেহ'লে ভিডিঅ'টো 20 মিনিটৰ ভিতৰত হ'ব লাগিব। আৰু যদি 2টা ভিডিঅ' হয় তেনেহ'লে 10-10 মিনিটৰ 2টা ভিডিঅ' দিলেও আপুনি হ'ব। এই ভিডিঅ'টো আপোনাৰ এইকাৰণে আপলোড কৰিব কৈছোঁ, কাৰণ আপুনি যেতিয়া গ্ৰুপত এড হ'ব তেতিয়া আপুনি বেলেগৰ ভিডিঅ' চাব আৰু বেলেগে আপোনাৰ ভিডিঅ' চাব। তেনেকৈ আমাৰ কমিউনিটিটো চলি আছে। এতিয়া আপুনি আপোনাৰ চেনেলত যাওক, প্লে'লিষ্ট বনাওক, ভিডিঅ' এড কৰক। আৰু মই ক'লোঁ আপোনাক ভিডিঅ' 10 মিনিটৰ 2টা বা 20 মিনিটৰ এটা ভিডিঅ'। আপোনাৰ যদি মাথাটো ঘূৰাই গৈছে কথাটো শুনি, মই এতিয়া এই মুহূৰ্তত কেনেকৈ আপোনাৰ 20 মিনিটৰ ভিডিঅ' বনাম, তো তাৰ কাৰণে আপুনি একদম চিন্তা কৰিব নালাগে। যদি আপোনাৰ কোনো ছাবস্ক্ৰাইবাৰ বেছ নাই বা আপোনাৰ কোনো ভেলুৱেবল ছাবস্ক্ৰাইবাৰ নাই যিয়ে আপোনাৰ ভিডিঅ' এনি টাইম চাই থাকে, তেনেহ'লে আপুনি বাহিৰত যাওক, মোবাইলটো লৈ পেলাই ৰাস্তাত গাড়ী অহা যোৱা কৰিছে তাৰ ভিডিঅ' বনাওক 20 মিনিটৰ। বা আপুনি খিৰিকীৰ পৰা বাহিৰত আপোনাৰ মোবাইলটো ৰাখি পেলাই ৰাস্তাত মানুহ অহা যোৱা কৰিছে, তেনেকৈ কৰক। বা আকাশখনৰ ফটো তোলক বা ভিডিঅ' বনাওক, যি কৰক, মুঠতে 20 মিনিটৰ ভিডিঅ' বনাওক বা 10 মিনিটৰ 2টা বনাওক। কিন্তু ভিডিঅ' কাৰোৰ পৰা চুৰ নকৰিব, চুৰ কৰিলে আপোনাৰ স্পেমিং হ'ব। তো আপোনাৰ নিজৰ ভিডিঅ' বনাওক, যিয়ে বনাওক, যিহেতু আপোনাৰ ভিডিঅ'টো কোনো নাচায়। আমাৰ চেনেলতো আমাৰ গ্ৰুপতো আপোনাৰ ভিডিঅ'টো কোনো নাচায় বা আপুনিও কাৰো ভিডিঅ' নাচায়। জাষ্ট আপুনি প্লে'লিষ্টটো অনহে কৰি থ'ব বা আপোনাৰো তেনেকৈ ভিডিঅ'টো বেলেগে অনহে কৰি থ'ব, যাতে আপোনাৰ যিকোনো ভিডিঅ' হ'লেই হয়, বেলেগৰ চুৰ কৰা ভিডিঅ' নহয়। তো তেনেকৈ আপুনি 10-10 মিনিটৰ 2টা বা 20 মিনিটৰ এটা ভিডিঅ' বনাওক। মই ছাজেশ্যন দিওঁ আপুনি এটা ভিডিঅ'ই বনাওক, কাৰণ এটা ভিডিঅ' বনালে আপোনাৰ ভিউজ বেছি আহিব, লগতে ৱাটচ টাইমো বহুত বেছি আহিব। আৰু যদি আপোনাৰ ছাবস্ক্ৰাইবাৰবিলাক চাবৰ পৰা আহিছে বা ৱাটছৰ পৰা আহিছে, তেনেহ'লেতো আৰু কোনো কথাই নাই, কাৰণ সেইবিলাক মানুহে আপোনাৰ চাবৰ মানুহে কোনোদিন আপোনাৰ ভিডিঅ' নাচায়। যেনেকৈ আপুনিও হয়তো বেলেগৰ নাচায়। চাবৰ
মানুহে আপোনাৰ ভিডিঅ' কোনোদিন নাচায়। তো আপুনি চিন্তা কৰিব নালাগে, আপুনি তেনেকৈ 20 মিনিটৰ ভিডিঅ' এটা বনাওক, বনাই পেলাই আপলোড কৰক। আমাক ইনিচিয়েলি প্লে'লিষ্টটো এড কৰিবৰ কাৰণে, আপোনাৰ গ্ৰুপত এড কৰিবৰ কাৰণে আমাক 20 মিনিটৰ ভিডিঅ' এটা লাগে। তো ভিডিঅ'টো কি আছে কি নাই আমি সেইবিলাক লক্ষ্য নকৰোঁ, আৰু ভিডিঅ'টো যিহেতু কোনো নাচায়। তো সেয়ে আপুনি চিন্তা কৰিব নালাগে, ভিডিঅ'টো বনাওক। যিহেতু সোনকালে আমি আপোনাক আমাৰ গ্ৰুপত এড কৰিব লাগে, সেয়ে আমাৰ এইটো বৰ দৰকাৰী। আৰু যদি আপোনাৰ ট্ৰু ছাবস্ক্ৰাইবাৰ আছে বহুত, তেনেহ'লে আপুনি আপোনাৰ 20 মিনিটৰ ভিডিঅ' এটা বনোৱাৰ কাৰণে আপোনাৰ কাৰণে একো ডাঙৰ কথা নহয়। আপুনি 20 মিনিটৰ ভিডিঅ' বনাওক আৰু আপলোড কৰক, বা 10 মিনিটৰ ভিডিঅ' বনাওক আৰু আপলোড কৰক। আমাৰ তাতে ক'বলগীয়া কোনো কথা নাই। খালি কথা হ'ল কি, আপুনি আপোনাৰ অনবৰ্ডিঙত বা আপোনাৰ গ্ৰুপত জইন কৰোঁত এই ভিডিঅ'টোৱে যেন আপোনাক বাধা নিদিয়ে, সেইকাৰণেহে আপোনাক আমি এই কথাটো কৈছোঁ। যেতিয়া আপুনি গোটেই প্ৰচেছ শিকি যাব, তেতিয়া আপুনি ভাল ভাল ভিডিঅ' বনাব, তাতে আমাৰ ক'ব লগা কোনো কথা নাই। বা আমি নিজেও শিকাই দিম আপোনাৰ টপিকৰ, আপোনাৰ চেনেলটোৰ ওপৰত আপুনি কেনেকুৱা কি ভিডিঅ' বনাব লাগে, ক'ত বনাব লাগে, আপুনি কেতিয়া আপলোড কৰিব লাগে, গোটেইখিনি বস্তু আমি শিকাম। এতিয়া প্ৰথমতে আপুনি আপোনাৰ লগত জড়িত হ'ব কাৰণে আপুনি এই প্ৰচেছটো কৰিব পাৰে। আপুনি হয়তো ইতিমধ্যে আমাৰ ৱেবছাইট ভিজিট কৰিছে, তাতে আপুনি কিছুমান ব্যক্তি নিশ্চয় দেখা পাব যাৰ আপোনাৰ 48 আৱাৰ্ছৰ ৱাটচ টাইম বহুত ওপৰত গুচি গৈছে। 48 আৱাৰ্ছৰ আগতে নাছিলে, 48 আৱাৰ্ছৰ পিছত তেওঁলোকৰ ৱাটচ টাইম বহুত ওপৰত। তাৰ কাৰণে হৈ গ'ল 20 মিনিট ভিডিঅ'। সেয়ে আপুনি 20 মিনিট ভিডিঅ'টো বনোৱাৰ চেষ্টা কৰক, যাতে আপোনাৰ স্পেমিঙৰো সম্পূৰ্ণ সম্ভাৱনা কম থাকে। আপুনি আপোনাৰ মডিটাৰত কোনোদিন আপোনাৰ গ্ৰুপটো চেঞ্জ কৰাৰ কথা নক'ব, বা তেওঁ কৰি দিব নোৱাৰে, বা মোকো আপুনি আপোনাৰ গ্ৰুপটো চেঞ্জ কৰাৰ কথা নক'ব। কাৰণ আপুনি যদি কম্পিউটাৰ গ্ৰুপৰ মেম্বাৰ হয়, আপুনি কম্পিউটাৰ গ্ৰুপতে থাকিব, আৰু যদি আপুনি মোবাইল গ্ৰুপৰ মেম্বাৰ হয়, তেনেহ'লে আপুনি মোবাইলতে থাকিব। তাৰ কোনো যদি ভেলিড ৰিজন নোহোৱাকৈ আপুনি কোনোদিন গ্ৰুপ চেঞ্জ কৰিব নোৱাৰে। এনেকুৱা নহয় যে মোৰ গ্ৰুপে পাৰফৰ্মেঞ্চ কৰা নাই, বা মোৰ গ্ৰুপে ভাল কাম কৰা নাই, মোৰ ৱাটচ টাইম পোৱা নাই, সেইকাৰণে মই গ্ৰুপ চেঞ্জ কৰিম। এইটো কোনো ভেলিড ৰিজন নহয়। কাৰণ ইয়াতে আপোনাৰ সম্পূৰ্ণ দায়িত্ব থাকে আপোনাৰ গ্ৰুপটো চলোৱাৰ কাৰণে। আপোনাৰ গ্ৰুপটোত আপুনি কিদৰে ওপৰত লৈ যাব, কিদৰে ভাল পাৰফৰ্মেঞ্চ কৰাব, সেইটো আপোনাৰ ওপৰতে দায়িত্ব। সেয়ে আপুনি কোনোদিন ক'ব নোৱাৰিব যে মোৰ গ্ৰুপটোৱে পাৰফৰ্মেঞ্চ কৰা নাই। তাৰ দায়িত্ব আপোনালোকৰ ওপৰতে থাকিব। ইয়াৰ মাজতে এটা কথা, আপুনি যদি প্ৰথমতে চেলফোন গ্ৰুপত সোমাইছিলে, তাৰপিছত আপোনাৰ তাত কম্পিউটাৰ আহিলে, এতিয়া যদি আপুনি কম্পিউটাৰ গ্ৰুপত সোমাব বিচাৰে, তেনেহ'লে আপুনি কম্পিউটাৰ গ্ৰুপত সোমাব পাৰিব আপোনাৰ চেনেলটো ডেভেলপমেণ্টৰ কাৰণে। তাতে কোনো বাধা নাই। প্লে'লিষ্টৰ ভিডিঅ' চেঞ্জ কৰাত কিছুমান মডিটৰে 15 দিনত একবাৰ কৰে, কিছুমানে সপ্তাহত এবাৰ কৰে। এইটো সম্পূৰ্ণ মডিৰেটৰৰ ওপৰত কথা, তেওঁ কেতিয়া আৰু কিমান দিনত চেঞ্জ কৰে। এইটো তেওঁৰ লগত আপুনি যোগাযোগ ৰাখিব, তেওঁ আপোনাক সকলো জনাব। এটা কথা মনত ৰাখিব, নতুন ভিডিঅ' সদায় স্পেমিঙৰ চান্সটো কম থাকে। সেইকাৰণে আমি আপোনাক সদায় বাৰে বাৰে কওঁ, আপুনি সপ্তাহত এটা নতুন ভিডিঅ' আপলোড কৰক। এই যিমান নতুন ভিডিঅ' হ'ব, সিমান স্পেমিং নহয়। এতিয়া কথা হ'ল, আপুনি যদি মাহত এটা ভিডিঅ' আপলোড কৰে, 2 মাহত এটা ভিডিঅ' আপলোড কৰে, তেনেহ'লে ইউটিউব আপোনাৰ কাৰণে নহয়, বা এই জেগাখিনি আপোনাৰ কাৰণে নহয়। কাৰণ ইউটিউব এনেকুৱা এটা এলগৰিদম, যি এলগৰিদমে 1 মাহত বা 2 মাহত আপলোড কৰা ভিডিঅ' আপলোড কৰা চেনেলক কোনোদিন ওপৰত আগুৱাই লৈ নাযায়। সেয়ে আপুনি মাহত নহয়, সপ্তাহত এটা ভিডিঅ' আপলোড কৰিব লাগিব, বা 15 দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিবই লাগিব। তেনেকুৱা চেনেলকহে ইউটিউবে আগুৱাই লৈ যায়, বা আমিও আগুৱাই লৈ যাব পাৰিম। এতিয়া কথা হ'ল, আপুনি ভিডিঅ' বনাবৰ কাৰণে আৰু এটা কাম কৰিব পাৰে। যদি আপুনি ভাল ভিডিঅ' বনাব লাগে, আপোনাৰ ট্ৰু ছাবস্ক্ৰাইবাৰ বহুত আছে, তেনেহ'লে আপুনি এক কাম কৰিব পাৰে। আপোনাৰ শ্বৰ্ট ভিডিঅ' চেনেলত বহুত থাকে, আপুনি 4-5টা শ্বৰ্ট ভিডিঅ' লওক, বা আপোনাৰ 3-4টা যিমানেই নহওক বাৰু, 18 পৰা 20 মিনিটৰ হ'ব পৰাকৈ। আপোনাৰ নিজৰ চেনেলৰ নিজৰ ভিডিঅ' লওক, লৈ পেলাই গোটেইখিনি কম্বাইন কৰক। কম্বাইন কৰি পেলাই এটা ভিডিঅ' কৰি পেলাই আপুনি আপলোড কৰক। তেনেকৈ হ'লেও আপোনাৰ কোনো স্পেমিঙৰ চান্স নাথাকে, বা তাতে আপোনাৰ কপিৰাইট ক্লেইম নাহিব, ষ্ট্ৰাইক নাহিব, কাৰণ সেই ভিডিঅ'কেইটা আপোনাৰ নিজৰে হয়। তেনেকুৱাকৈ কৰি পেলাই আপুনি ভিডিঅ' 18 পৰা 20 মিনিট ভিডিঅ' বনাই আপলোড কৰিব পাৰে। এতিয়া কথা হ'ল, আমি সকলোকে একত্ৰিত কৰি একেলগে কৰি পেলাইহে আমি আগুৱাই যাম। কাকো আমি পিছত এৰি থৈ আগুৱাই নাযাওঁ। এইটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে। আপোনাৰ গ্ৰুপ মেম্বাৰখিনিকো আপুনি মটিভেট কৰি, এনকাৰেজ কৰি আগুৱাই লৈ যাব লাগিব। এইটোও আপোনাৰ দায়িত্বত থাকিব। এতিয়া হ'ল কথা নিয়ম নীতিখিনি খুব সাধাৰণ, বহুত ডাঙৰ নহয়। খালি আমাৰ কথা হ'ল, আপুনি ৱাটচ ফৰ ৱাটচ বা ছাব ফৰ ছাব গ্ৰুপত আপুনি থাকিব নোৱাৰিব। আমি যে কওঁ আপুনি ৱাটচ ফৰ ৱাটচত থাকিব নোৱাৰিব, তাৰ কাৰণটো মই আপোনাক কৈ দি আছোঁ যে ৱাটচ ফৰ ৱাটচত যদি আপুনি থাকে, তাৰ পৰা আপোনাৰ আহিব ৱাটচ টাইম, আৰু আমাৰ প্লে'লিষ্টৰ পৰাও যাব ৱাটচ টাইম। তো যেতিয়া আমি ভিডিঅ' এনালিটিক্স চাম,
তেতিয়া আমি বস্তুটো মিলাব নোৱাৰিম যে ক'ৰ পৰা কি আহিছে ক'ৰ পৰা কি অহা নাই তো আপোনাৰ গোটেই ছিষ্টেমটো মেছ আপ হৈ যাব সেইকাৰণে আমি আপোনাক একদম টাইটকৈ কওঁ যে আপুনি হোৱাটছত কোনো দিন থাকিব নোৱাৰে যেতিয়ালৈকে আপুনি আমাৰ গ্ৰুপত থাকিব সেয়ে আপুনি যদি আমাৰ গ্ৰুপত থাকিব বিচাৰে আমি জানো আমি কিমানক মনিটাইজ কৰাই দিছোঁ কিমানক সহায় কৰিছোঁ সেইকাৰণে আমি আপোনাক কৈ আছোঁ যে আপুনি যেতিয়ালৈকে আমাৰ লগত জড়িত হৈ থাকিব তেতিয়ালৈকে কোনো ধৰণৰ হোৱাটছ গ্ৰুপত আপুনি জইন কৰিব নোৱাৰিব আৰু ইতিমধ্যে যদি আপুনি জইন কৰি আছে তেনেহ'লে সকলোবিলাক গ্ৰুপ আপুনি এতিয়াই এৰি দিয়ক আৰু আমাৰ লগত জড়িত হওক আৰু আপুনি জানে আমি কোনো চাব গ্ৰুপ নহয় কিন্তু আমি যেতিয়াই আপোনাৰ দৰকাৰ হ'ব তেতিয়া আপোনাক আমাৰ ফালৰ পৰা আমি চাব প্ৰভাইড কৰাই দিম যেতিয়া আপোনাৰ মনিটাইজেশ্যন দৰকাৰ হ'ব তেতিয়া আপুনি আপোনাৰ সম্পূৰ্ণ 1000 চাব আপুনি পাব আমাৰ ফালৰ পৰা 1000ৰ তাতকৈ বেছি পাব কাৰণ আমাৰ এক্টিভ মেম্বাৰ বহুত আছে আমাৰ এক্টিভ মেম্বাৰ হাজাৰৰ ঘৰত আছে এক্টিভ মেম্বাৰ তো সকলোৱে আপোনাক তেতিয়া চাব কৰি দিব আৰু আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব মেইন কথাটো হৈ গ'ল চাবটো মেইন কথা নহয় কথাটো হৈ গ'ল ৱাটচ টাইম যি 4000 ঘণ্টা ৱাটচ টাইম বিনা স্পেমিং সেইটোৱে হৈ গ'ল মেইন কথা আৰু সেইটো যেতিয়া হৈ যাব আপোনাৰ 4000ৰ ওচৰা-ওচৰি বা মেইনলি আমাৰ 3500ৰ ওপৰত যেতিয়া আপোনাৰ ৱাটচ টাইম হৈ যাব তাৰ পিছৰ পৰাই আমি আপোনাৰ ছাবস্ক্ৰাইবৰ ধ্যান দিম আৰু আমাৰ বহুত মেম্বাৰ আছে এক্টিভ মেম্বাৰ তেওঁলোকৰ দ্বাৰাই আপোনাক আমি চাব কৰাই পেলাই আপোনাৰ চেনেলটো মনিটাইজ কৰাই দিম এইটো আমাৰ প্ৰতিশ্ৰুতি আপোনাৰ প্ৰতি সেইকাৰণে আপুনি চাব আৰু ৱাটচ গ্ৰুপত এড নহ'ব বুলি আপোনাক আমি বাৰে বাৰে কৈ আছোঁ নহ'লে আমি বস্তুটো পিছত মিলাব নোৱাৰিম আৰু আপোনালৈ আমাৰ এটা অনুৰোধ যদি আপুনি জানাত কোনো মেম্বাৰে চাব বা ৱাটচ কৰি আছে তেনেহ'লে আপোনাৰ দায়িত্ব সেইটো আপুনি আমাক জনোৱাটো এনেকুৱা মেম্বাৰক আমি কোনোদিনেই ক্ষমা নকৰোঁ যি মেম্বাৰে কোনো নিয়ম কানুন নামানাকৈ বাহিৰত বহিয়ে সম্পূৰ্ণভাৱে আনন্দ লৈ থাকিব নিজৰ চেনেলটো মনিটাইজ কৰাৰ এনেকুৱা মেম্বাৰক আমি কোনোদিন ক্ষমা নকৰোঁ যিয়ে নিয়ম কানুন নামানে এনেকুৱা বহুত মেম্বাৰ আছিলে যি মেম্বাৰে আমাৰ কথা নামানি পেলাই ৱাটচ বা চাব কৰিছে তেনেকুৱা মেম্বাৰক আমি লাট মাৰি ওলাই দিছোঁ আৰু সেইবিলাকে আহি পেলাই পিছত আমাক ভৰি ধৰি ভিক খুজিছে যে আমাক আকৌ লৈ লওক তেনেকুৱা ব্যক্তিক আমি কিমানক ওলাই দিছোঁ সেয়ে আপোনাকো আমি অনুগ্ৰহ কৰোঁ যে এইবিলাক আপুনি কোনোদিনে নকৰিব কাৰণ আমাৰ লক্ষ্যটো আপোনাক মনিটাইজ কৰাই পেলাই এৰি দিয়াটো নহয় এবাৰ মনিটাইজ কৰি এৰি দিয়াৰ পিছত আপুনি কেইদিনমান পিছত আকৌ আপোনাৰ চেনেলটো আনমনিটাইজ হৈ যাব কিন্তু আপোনাক যদি আমি ধুনীয়াকৈ সকলো বস্তু শিকাই দিওঁ আপুনি কেনেকৈ কৰিব কি কৰিব সকলোবিলাক শিকাই দিয়াৰ পিছত আপোনাৰ চেনেলটো আপুনি মানে লাহে লাহে দিনে দিনে আগুৱাই লৈ যাব পাৰিব আপোনাক যদি SEO শিকাই দিওঁ আপোনাৰ সকলো বস্তুখিনি যদি আপোনাক আমি শিকাই দিওঁ তেনেহ'লে আপুনি আপোনাৰ চেনেলটো লাহে লাহে গ্ৰ' কৰি আগুৱাই লৈ যাব পাৰিব সেয়ে কৈ আছোঁ আপুনি আমাৰ লগত জড়িত হৈ থাকক আমাৰ সকলো কথা শুনক বুজক শিকক আপোনাৰ চেনেলটোৰ SEO কেনেদৰে কৰিব এইবিলাক বহুত দৰকাৰী তো চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন এই বস্তুবিলাক আমি আপোনাক শিকাম আৰু সেই বস্তুখিনি আপোনাক সুদূৰ ভৱিষ্যতত বহুত কাম দিব তো সেইকাৰণে কৈ আছোঁ যদি আপুনি কোনোবা এইবিলাক চাব বা ৱাটচ গ্ৰুপত আছে তেনেহ'লে ইমিডিয়েট সেইখিনি আপুনি এৰি দিয়ক এৰি পেলাই আপুনি সম্পূৰ্ণভাৱে আহি পেলাই অনবৰ্ডিং প্ৰচেছটো আপুনি কমপ্লিট কৰক কমপ্লিট কৰি পেলাই আপুনি আপোনাৰ চেনেলটো ভৱিষ্যতলৈকে আগুৱাই লৈ যোৱাত আপোনাৰ নিজকে নিজে সহায় কৰক এতিয়া আপোনাৰ কিছু প্ৰশ্নৰ উত্তৰ আমি বিচাৰিম প্ৰশ্ন কৰি নিজে প্ৰশ্ন কৰিম আৰু যিবিলাক প্ৰশ্ন আপুনি হয়তো সুধিব বিচাৰে এই প্ৰশ্নবিলাকৰ উত্তৰ আপোনাক আমি দিম আপুনি আমাৰ লগত ধৈৰ্য ধৰি থাকক প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো আটাইতকৈ ডাঙৰ আৰু চবতকৈ বেছি গুৰুত্বপূৰ্ণ যে আপোনাক আমি এজ এ মেম্বাৰ কি প্ৰভাইড কৰিম 1 নম্বৰতে আপোনাক আমি আপোনাৰ হোৱাটছ আৱাৰ্ছত সহায় কৰিম 2 নম্বৰত আপোনাক আমি আপোনাৰ ছাবস্ক্ৰাইবাৰ দি সহায় কৰিম নম্বৰ 3 আৰু আটাইতকৈ ইম্পৰ্টেণ্ট যেতিয়া আপুনি মনিটাইজ হৈ যাব তাৰপিছত আপুনি এনেকুৱা এটা ধৰণে শিকি যাব যে SEO কি আৰু কেনেকৈ কি ৱৰ্ক কৰিব লাগে কেনেকুৱা কৰিব লাগে এটা চেনেল গ্ৰ' কৰিবৰ কাৰণে চলাই থাকিবৰ কাৰণে এই গোটেইখিনি আপোনাক আমি আমাৰ এই গ্ৰুপ দিয়ে এজ এ মেম্বাৰ আপোনাক গোটেইখিনি আমি শিকাই দিম মই জানাত আৰু এনেকুৱা কোনো গ্ৰুপ নাই যি গ্ৰুপে আপোনাক এই সকলোবিলাক বস্তু এটা প্লেটফৰ্মত একেলগে গোটেইখিনি আপোনাক শিকাই দিব সেইকাৰণে আমি এনেকুৱা বহুত ৰিকুৱেষ্ট পাওঁ আমাৰ গ্ৰুপটো জইন কৰাৰ কাৰণে আৰু তাৰে ভিতৰত যিখিনি কোৱালিটিৰ মেম্বাৰ আমি সেইখিনিকহে চিলেক্ট কৰি আমাৰ গ্ৰুপত আমি জইন কৰাওঁ
কাৰণ যিহেতু আপোনাৰ চেনেলটোক বা আপোনাক আমি এইখিনি জ্ঞান প্ৰভাইড কৰাওঁ যে চেনেলটো মনিটাইজ হোৱাৰ পিছতো আপুনি কেনেকৈ ছাৰ্ভাইভ কৰিব পাৰিব এই ইউটিউব পৃথিৱীত, সেয়ে আমাৰ এনেকুৱা বহুত মেম্বাৰ আহে যোনে আমাৰ গ্ৰুপটো জইন কৰিব বিচাৰে, কিন্তু আমি অকল কোৱালিটি মেম্বাৰখিনিহে আমি চিলেক্ট কৰি পেলাই আমাৰ গ্ৰুপত আমি জইন কৰাওঁ। সেয়ে আপুনি নিজকে বাছি লওক, আপুনি আমাৰ কোৱালিটি মেম্বাৰ হ'ব বিচাৰে নে এটা সাধাৰণ অৰ্ডিনাৰী মেম্বাৰ হ'ব বিচাৰে, সেইটো আপোনাৰ নিজৰ ওপৰত কথা। আৰু এনেকুৱা বহুত মেম্বাৰ আমাৰ গ্ৰুপৰ পৰা ওলাই গৈছে যি মনিটাইজ হৈ পেলাই এতিয়া স্পনচাৰশ্বিপ পাই আছে বা স্পনচাৰশ্বিপ লৈ পেলাই কাম কৰি আছে, তেওঁলোকে বহুত ধুনীয়া ধুনীয়া ইনকাম কৰি আছে। আৰু এনেকুৱা আমাৰ বহুত মেম্বাৰ আছে যোনে আপোনাৰ ভিডিঅ'টো আপলোড কৰাৰ পিছতে ভাইৰেল হৈ যায় আৰু আপোনাৰ 1-2 ঘণ্টাৰ ভিতৰতে আপোনাৰ 1000, 2000, 5000, 10000 ভিউ পায়। এনেকুৱা বহুত চেনেল আছে যাৰ আমি আপোনাক উদাহৰণ দিব পাৰোঁ, কাৰণ তেওঁলোকে SEO কেনেকৈ এপ্লাই কৰে, SEO কি সম্পূৰ্ণ তেওঁলোকে শিকি লৈছে, সেইকাৰণে তেওঁলোকে এতিয়া নিজৰ প্লেটফৰ্মত এইবিলাক এপ্লাই কৰি আছে। আৰু এনেকুৱা বহুত চেনেল আছে যে চেনেলবিলাকক আপোনাৰ টয় কোম্পানীবিলাকে এপ্ৰ'চ কৰিছে, আপোনাৰ পইচা দিছে, দি পেলাই তেওঁলোকে নিজৰ এডভাৰটাইজমেণ্ট কৰাই আছে। এনেকুৱা বহুত চেনেল আছে আমাৰ হাতত। আৰু এনেকুৱাও আমাৰ মেম্বাৰ আছে যি মেম্বাৰে এতিয়া টিভি শ্ব' বা ৰেডিঅ' ষ্টেচনতো কাম কৰি আছে বা ৰেডিঅ' ষ্টেচনতো নিজৰ ইণ্টাৰভিউ দিছে, কাৰণ ৰেডিঅ' ষ্টেচনৰ মানুহবিলাকে বা টিভি ষ্টেচনৰ মানুহবিলাকে নিজৰ ভিতৰত যেতিয়া কোনো এটা ভিডিঅ' চাৰ্চ কৰিছে, তেতিয়া আমাৰ মেম্বাৰবিলাকৰ ভিডিঅ' এনি টাইম আগত আহে আৰু তেওঁলোকে নিজৰ টপিকৰ ওপৰত ভাল ভাল জ্ঞান দিয়ে। তো ভিডিঅ'বিলাক তেওঁলোকে ভাল পাই পেলাই আমাৰ SEO টীম বা আমাৰ মেম্বাৰক তেওঁলোকে নিজৰ মজিয়াত মাতি নি পেলাই ইণ্টাৰভিউ কৰাইছে। এনেকুৱা বহুত মেম্বাৰ আছে যিবিলাকে এতিয়াও খুব নাম কৰি পেলাই নিজৰ ফিল্ডত কাম কৰি আছে। সেয়ে আমি আশা কৰোঁ আপুনিও এই বস্তুবিলাক শিকক, আপুনিও এই বস্তুবিলাক বুজক আৰু ভৱিষ্যতে আপোনাৰ নিজৰ চেনেলত আপুনি এইবিলাক এপ্লাই কৰক আৰু ভাল ৰাস্তাত চলক। আৰু কথা হ'ল কি, আপুনি আমাৰ নতুন মেম্বাৰবিলাকো এইবিলাক শিকাওক। এই বস্তুবিলাক আমি এইকাৰণেই এনেকৈ বস্তু চলাই আছোঁ আৰু এনেকৈ সেইকাৰণে আমাৰ ধুনীয়াকৈ চলি আছে। আপুনি প্ৰথমে শিকক, তাৰপিছত বেলেগক শিকাওক। সেয়ে আমি আশা কৰোঁ আপোনাৰ পৰাও। আৰু এটা মষ্ট কমন কুৱেশ্যন হৈ গ'ল যে আমি কেনেকৈ আপোনাৰ লগত আগুৱাই যাম বা আমাৰ ভিডিঅ'বিলাক বেলেগ মানুহে চাই আছে নে নাই, তাৰ প্ৰুফবিলাক আমি কেনেকৈ পাম। তো এইবিলাকো কুৱেশ্যন আছে, তো তাৰ উত্তৰো মই আপোনালোকক দিব বিচাৰিম। তো ইয়াৰ উত্তৰ এনেকুৱা ধৰণৰ, ইয়াতে এনেকুৱা বহুত প্ৰুফ পাই যাব আপুনি যে আপোনাৰ প্লে'লিষ্ট কোনে চাইছে, কোনে কিমানবাৰ চাইছে, কিমান ঘণ্টা চাইছে। তো তাৰ কাৰণে আপোনাৰ মডাৰেটৰে আপোনাৰ গোটেইখিনি শব্দ আপোনাক শিকাই দিব। প্লে'লিষ্টৰ আপোনাৰ ব্ৰাউজাৰ হিষ্ট্ৰী স্ক্ৰীনশ্বট আপুনি ডেইলি চাব পাৰিব, কোনে কিমানবাৰ চাইছে নাই চোৱা। তো সেইবিলাকৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, আপোনাক গোটেইখিনি আপুনি সম্পূৰ্ণভাৱে প্ৰুফৰ সৈতে আপুনি পাব। তাৰপিছত আৰু এটা কমন কুৱেশ্যন হৈ গ'ল যে মনিটাইজ হ'বৰ কাৰণে কিমান সময় লাগিব, কিমান বছৰ লাগিব বা কিমান মাহ লাগিব। তো এইটো প্ৰশ্নৰ উত্তৰ এনেকুৱা ধৰণৰ, কিছুমান মানুহৰ মনিটাইজ হওঁতে 3 মাহ লাগে, কিছুমানৰ 6 মাহ লাগে বা কিছুমানৰ 6 মাহৰ পৰা 9 মাহ সময়ো লাগে। তো এই টাইমৰ গোটেইখিনি আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব যে আপুনি কেনেকৈ পাৰ্টিচিপেট কৰিছে, কেনেকৈ আপোনাৰ পাৰফৰ্ম কৰিছে বা আপোনাৰ গ্ৰুপক আপুনি কেনেকৈ পাৰফৰ্ম কৰাই আছে। বা আৰু এনেকুৱা কিবা আপোনাৰ অপশ্যন আছে নেকি ৱাটছ আৱাৰ্ছ বহুত স্পীডত পাব লগা। প্ৰশ্নটোৰ উত্তৰ এনেকুৱা ধৰণৰ, হয় আছে, আমাৰ বহুত এনেকুৱা ফাষ্টাৰ প্ৰগ্ৰাম আছে য'ত আপুনি বহুত স্পীডত ৱাটছ আৱাৰ্ছ পাব পাৰে। তো এইবিলাকৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। এইবিলাকৰ কাৰণে আমাৰ স্পেচিয়েল মডাৰেটৰ আছে, আমাৰ গ্ৰুপ মেম্বাৰ আছে যে তেওঁ আপুনি যিমানখিনি পাৰফৰ্মেঞ্চ কৰিব, যেনেকৈ কৰিব তেনেকৈ আপুনি সেইমতে আপুনি বেলেগ গ্ৰুপত এড হৈ গৈ থাকিব বা ফাষ্ট ট্ৰেকত আপোনাৰ ভিডিঅ'ত আমি দিয়াই দিব পাৰিব আপোনাৰ মডাৰেটৰে। সেইবিলাক সকলো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। সকলোবিলাক ৰিৱাৰ্ড পাবৰ কাৰণে তেনেকুৱা ধৰণৰ আপুনি কামো কৰিব লাগিব। আপুনি যদি অকল প্লে'লিষ্ট চাই বহি থাকে তেনেও নহ'ব, আপুনি বহুতখিনি কাম কৰিব লাগিব তাৰ মাজত, সেইমতে আপুনি ৰিৱাৰ্ডবিলাক পাই গৈ থাকিব। তো আমি এজ এ অৰ্গেনাইজেশ্যন কাম কৰি আছোঁ 2019 চনৰ পৰা, আৰু আজিলৈকে আমি বহুত চেনেল মনিটাইজ কৰাই দিছোঁ, এনেকুৱা বহুত প্ৰমাণো আছে। আৰু ভৱিষ্যতে যে আপোনাৰ চেনেলটো মনিটাইজ হ'ব সেইটো আপুনি সম্পূৰ্ণ আশাবাদী হৈ ৰওক। আৰু আমাৰ এই চেনেলটোৰ লগতে আমাৰ গ্ৰুপৰ লগত জড়িত হোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি যিমান পাৰে সোনকালে আমাৰ মেছেজ কৰক আৰু জইন কৰক।